হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মই ভালে আছোঁ। দীপা আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ চিকেন ৰেচিপি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আহক। চিকেনৰ কাৰণে মই লৈছোঁ পিঁয়াজ, ডালচেনি, লং, তেজপাত, ষ্টাৰ মছলা আৰু টমেটো। তাৰপিছত লৈছোঁ মই ৰেগুলাৰ মছলা, জলকীয়া, হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ইয়াতে আছে গৰম মছলা। তাৰপিছত লৈছোঁ আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট এইটো। তাৰপিছত লাগিব মোক অলপমান দৈ। তেতিয়াহ'লে আহক, প্ৰথমতে দি দিওঁ মছলাখিনি। গোটেইখিনি মছলা একেলগত দি দিলোঁ। তাৰপিছত লাগিব মোক তেল। এয়া মই মিঠাতেল দি দিছোঁ এনেকৈ। এতিয়া দিলোঁ আদা নহৰু পেষ্টটো। এয়া আদা নহৰু পেষ্টকণ দি পেলাই মই এতিয়া মিক্স কৰি লওঁ এনেকৈ পূৰা। তাৰপিছত দিম মই দৈ। এতিয়া দি আছোঁ দৈ। দৈখিনি দি মই ধুনীয়াকৈ মিক্স কৰি লওঁ। এতিয়া দি আছোঁ পিঁয়াজ। এয়া এতিয়া পিঁয়াজ দি পেলাই মিক্স। এয়া এতিয়া মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া দিছোঁ অলপমান গৰম মছলা। এইকণ বেছি দিয়া নাই, গৰম মছলা অলপমান দিছোঁ। আকৌ মিক্স কৰিম। এতিয়া লৈছোঁ আলু কাটি পেলাই ইয়াতে আলুখিনি মই ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰোঁতে মই অলপমান হালধি পাউডাৰ দি লৈছোঁ, তেতিয়া কালাৰটো বহুত ধুনীয়া হয়। আলু প্ৰায় হৈছে ফ্ৰাই কৰা। এতিয়া মই কাঢ়ি ল'ম। এতিয়া মই উঠাই ল'লোঁ আলুখিনি। এয়া আলুখিনি উঠাই লোৱাৰ পিছত এয়া হালধি দিয়াৰ কাৰণে ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া দিব লৈছোঁ মই ডালচেনি। গৰম মছলাখিনি যিখিনি ৰাখিছিলোঁ গোটেইখিনি দি দিম ইয়াতে। এতিয়া তেজপাত দিম। তাৰপিছত মই এতিয়া দিব লৈছোঁ এয়া মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিওঁ। এয়া চিকেনখিনি ঢালি দিলোঁ মই। ধুনীয়াকৈ ঢালি দিলোঁ। ঢলাৰ পিছত মই অকণকে মিক্স কৰি লওঁ। অলপ সময় ধুনীয়াকৈ গোটেইখিনি মিক্স কৰাৰ পিছত মই দেখাই আছোঁ। মিক্স কৰা হৈ গৈছে। মই এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকোন লগাই দিম। মাংসৰ পৰা পানীটো কাৰণ মাংসৰ গাত সদায় পানী থাকে, সেইকণ ওলাই লওক। তাৰপিছত মই আকৌ দেখাই আছোঁ। তেতিয়ালৈকে পানী দিব হোৱা নাই। ইয়াৰ পৰা পানী ওলাইছে, এয়া দেখিছে নহয়। তাৰপিছতহে মই পানী দিম। এইকণ পানী পূৰা শুকাই যোৱাৰ পিছতহে, যেতিয়া শুকাই পেলাই হেৰি হৈ যাব, গ্ৰেভি হৈ যাব, তেতিয়াহে মই এনেকুৱাতে দিম মই কেইটামান নৰসিংহ পাত। এতিয়া দিম মই আলু। এয়া ভাজি থোৱা আলুখিনি দি দিওঁ। তেতিয়া চিকেন আৰু আলু একেলগত সিজি যাব। নহ'লে চিকেনটো আগতেই সিজি যাব, আলুকণ টান হৈ থাকিব, খাবলৈ বেয়া লাগিব। সেইটো কাৰণে এতিয়াই দি দিলোঁ। চিকেনৰ পৰা ওলোৱা পানীকণ যেতিয়া আলুৰ ভিতৰত সোমাই যাব, তেতিয়া টেষ্টটো অকণ বেলেগ হয়। এতিয়া মই আকৌ 5 মিনিটমানৰ কাৰণে ঢাকোন লগাই দিম। ইয়াত অলপমান এতিয়া পানী দিলোঁ, আকৌ সিজিব দিম। এয়া এতিয়া মই ইয়াতে দিব লৈছোঁ অলপমান বিলাহী কাটি। সৰু সৰু মই 3টা বিলাহী লৈছিলোঁ। ধনিয়া পাত কাটি ল'লোঁ। এতিয়া ধনিয়া পাত দি দিম। মোৰ তৰকাৰী পূৰা উতলি আছে। এয়া আৰু অকণ পানী কমিব লাগিব, তেতিয়া নমাম। এয়া ধনিয়া পাত দি দিলোঁ। লাষ্ট ফিনিচিং এতিয়া হৈ গ'ল পূৰা। এনেকুৱা হৈছে কালাৰটো, খাব পৰা হৈ গৈছে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে
তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নেপাহৰিব। তেতিয়াহ'লে আজিলৈকে আহোঁ, বাই বাই।